খুব আনন্দৰ দিন এটা কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰঙাং ছাৰক অশেষ কাৰ্বি আংলং হৈ সকলো ৰাইজৰ হৈ ধন্যবাদ দিছোঁ আৰু ধন্যবাদ দিছোঁ আমাৰ ডিপাৰ্টমেণ্ট EM আমাৰ দিলমোহন কাকলাৰী ছাৰক আৰু আমাৰ ইঞ্জিনিয়াৰ বাইদেউক আমাৰ শ্ৰীমতী চুপি আৰু লগত আমাৰ ধন্যবাদ দিছোঁ মেডিকেল EM সূৰ্যৰংফা ডাঙৰীয়াক যে আমাৰ এই সমষ্টিত দিনে দিনে এটা এটাকৈ আমি ডেভেলপমেণ্টবিলাক আনিব পাইছোঁ আৰু সঁচাকৈ খুব ভাল বিষয় আজিৰ দিনটো যে আমাৰ এখন গাড়ী দিছে যি সমস্যা এটা ইংলং চেডনটো আমাৰ ডিফুলৈ খুব এটা ভিতৰুৱা অঞ্চল আছিলে সেই অঞ্চলটোৰ আমাৰ খুব এটা উপহাৰ দিছে যে সেই গাড়ীখন লৈ আমি এটা মেডিকেল যাব পাৰিব আৰু খুব উপহাৰ দিছে আমাক এটা CMে যে ক'বই লাগিব এইটো মই যে এইকেইদিনতে আমাৰ আকৌ খুব এটা ভাল উপহাৰ দেওপানীত পাইছোঁ ৰাস্তাবিলাক যিটো ৰাস্তা নেকি আমাৰ মজাদাৰ বস্তুটো বেঞ্চিং গাঁও টু লুইচ তিৰ্কি কমাৰ গাঁও আৰু পানবাৰী অঞ্চল এইবিলাক ৰাস্তা CM ছাৰে আমাক দিছে এইকেইদিনতে টেণ্ডাৰ হৈ যাব গতিকে আমি খুব ভাল আৰু নামৰ নদী বাগান ৰাস্তাটো আমি এতিয়া অপেনিং কৰিলোৱে আমি কাম আৰম্ভই হ'ব গতিকে আমাৰ দিনে দিনে সমস্যাবিলাক সমাধান হৈ আহিছে আৰু আমি এই গাড়ীখন পাই আমি সকলো ৰাইজক এটাই ইয়াৰ উদ্দেশ্য মই অনুৰোধ জনাব বিচাৰিছোঁ যে এই দেওপানী অঞ্চলত গাড়ীখন দিছে গতিকে এই গাড়ীখন নিজৰ সম্পত্তি বুলি ভাবিব লাগিব যিধৰণে কুঁৱাবিলাক দিলে চৰকাৰী কুঁৱা বুলি ভাবি ইউজ নকৰে বহুত অঞ্চলত তেনেকৈ আছে চৰকাৰী কুঁৱা বুলি কয় তেনেকৈ ভাবিব নালাগে একচুৱেলি গাড়ীখন সম্পত্তিটো নিজৰ বুলি ভাবিব লাগে আৰু এইটো ভাড়াহীন হ'বই লাগিব আৰু ইয়াতে কোনো যাতে দাদাগিৰি কৰি উঠিব নালাগে যে আমাক দিছে এনেকুৱা ধৰণৰ নহয় একচুৱেলি এইটো আমি সহায়ৰ কাৰণে আগবঢ়াইছোঁ গতিকে ইয়াতে কোনো যাতে দাদাগিৰি নকৰে মই সকলোলৈ ডেকা চামক বা সকলো যুৱক যুৱতীসকলক অনুৰোধ জনাইছোঁ যাতে দাদাগিৰি নকৰিব আপোনালোকে এইটো ৰাইজৰ সম্পত্তি হৈ আমাৰ CM ছাৰে দিছে গতিকে সেইটো এই সম্পত্তিটো আপোনালোকে আগবঢ়াই লৈ যাব আৰু ইয়াতে আপোনালোকে ভিতৰুৱা অঞ্চলৰ সমস্যাৰ কাৰণে আজি দীৰ্ঘদিন সমস্যাৰ কাৰণে দিয়া হৈছে গতিকে ইয়াক আমি কিমান ভাল ধৰণে ইউজ কৰিম ইমান ভাল ধৰণে থাকিব বছৰ আৰু যদি এইখন ভাল ধৰণে ইউজ হয় তেতিয়া ভৱিষ্যতে আমাক আকৌ CM ছাৰে যোৱাকালি কথা দিছে যে আমি আকৌ বাছ দিম বুলি দিবে গতিকে আমি ৰেভিনিউৰ ওপৰত চলিব আমাৰ EM ছাৰে কৈ গ'ল যে সকলো টায়াৰৰ কথা আছে মবিলৰ কথা আছে গতিকে ৰেভিনিউৰ প্ৰয়োজন হ'ব গতিকে সেইটো ভাড়া হিচাপে চলাব লাগিব গতিকে ধন্যবাদ দিছোঁ CMক আমি দেওপানী টিম কাৰ্বি আংলং হৈ ধন্যবাদ দিছোঁ তেখেতক যে আমাক এই উপহাৰ দিয়াৰ বাবে মই খুব ইয়াৰ লোকেল MSC হিচাপে আন্তৰিক অভিনন্দন জনাইছোঁ আমাক এনেকৈ সহায় কৰি যাওক আমি দেওপানী ৰাইজ সদায় আপোনাৰ লগত আছোঁ আৰু সদায় থাকিম কাৰণ আপোনালোকে জানে 16 চনৰ পৰা আজিলৈকে বিজেপি চৰকাৰ দিনত কোনোদিন দেওপানী ইয়াতে বিফল হোৱা নাই সদায় সফলে হৈ আছে MLA হওক MP হওক MSC হওক বা সকলো হেৰি হওক যিকোনো ইলেকশ্যন হ'লে আমি সদায় হাইষ্টত আছোঁ গতিকে আমাক উপহাৰবিলাক দি আছে অনাগত দিনত আমি আকৌ কৈছোঁ দেওপানীৰ কাৰণে এখন গেষ্ট হাউচৰ কথা এই গেষ্ট হাউচটো আমাৰ প্ৰয়োজন হ'ব গেষ্ট হাউচটো আমাক খুব সোনকালে CM ছাৰে উপহাৰ হিচাপে দিব বুলি আমি আশা ৰাখিছোঁ গতিকে পুনৰবাৰ আন্তৰিক অভিনন্দন জনাই CM ছাৰক ধন্যবাদ জ্ঞাপন টাইম শিডিউলটো কিমান পৰা হ'ব এইটো আমাৰ ডিপাৰ্টমেণ্টৰ বাইদেউ আমাৰ ইঞ্জিনিয়াৰ বাইদেউ টাইম শিডিউলটো আপোনালোকে ঠিক ঠাক কৰি পেলাই এতিয়ালৈকে আজি চেৰিমনি আমি গাড়ীখন লৈ চলোৱাই দিছোঁ গতিকে টাইম শিডিউলটো আমাৰ ডিপাৰ্টমেণ্টে শিডিউলটো ঠিক কৰি পেলাই আপোনালোকক জনাই দিয়া ধন্যবাদ আপোনাক Pirangki itu adjustment bagi Karbi Luchar ya song kasi kita itu kan kardo lalu pinili itu lada di pani hawar mata arnam lang pi hawar adjustment pet litum kacuru kangtung pin Karbi Anglong kijapon nak hai Dr. Tuliram Ronghang alang litum polsik pen alang litum pacu kidam tang tarik thongke praisi ahut CM interaction program arnam lang pi hawar long nang kidu pen nilitum celang pet pen lada rongasar pen SGP pen cenglo Karbi Luchar ya song itum celang pet pen itu memorandum ki pidun ateng pen alang li hopta ini ave chat pen pini labang so itu memorandum ki pidun ateng pen alang li kicing si memorandum nang pecun pon tek apot bangke itu luchar dia song pen itu alang li pan ning ar aklong pen alang li pan kacuru lo la pen pin Karbi Anglong apotum pan alang li tum pan kibangja porlong anstami arnam hirjumi pedunang lapen kaki rarat makisung ahut alang litum lamthi ke paklang dun pen alang litum halabang solam thi ardi nang ki pipon pen kilake pinilitum dak arnam lang pi hawar long ke ching si ke thandun pen alang li prabjin pen nang ke teng pon thek abang ke nilitum luchar dia song pen ke ninga klong pen ningkang sam pen si ke hai CM apan akiro paper pick কি ডিসিশন এইটো কাৰ্যকৰী কৰিব পৰাৰ কাৰণে আমি ট্ৰান্সপৰ্টেশ্যন ডিপাৰ্টমেণ্ট মোৰ লগত আছে আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ বাইদেউ আছে এছিষ্টেণ্ট মানে ইঞ্জিনিয়াৰ আছে গগৈ গতিকে সকলোৰে প্ৰচেষ্টাত আজি আমি দেওপানীবাসীক এই গাড়ীখন মানে CMৰ হৈ
উপহাৰ দিছোঁ যাতে ৰাইজে এই কি কয় সম্পত্তিটো যাতে ভালকৈ ইউজ কৰে। যিয়ে ধৰক অনাগত দিনবিলাকত আমি এনেকৈ ৰাইজৰ হৈ কাম কৰি যাম, সেইখিনিয়ে আপোনালোকক জনালোঁ। গতিকে এইখিনি মুহূৰ্তত মই সকলোকে দেওপানীবাসী ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি মোৰ তৰফৰ পৰা CM ছাৰকো মোৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগতো এনেকুৱা বাছ দি আছে, সেইটো বাছটো আগতো চলি আছে কিন্তু মাজতো চলে নাই, এইটো বিষয়ে কি ইয়াত কিছুমান কাৰিকৰী অসুবিধা আছে। একচুৱেলি আমাৰ পৰা এইটোৱে প্ৰথম। এনেই বাছ হিচাপে আপোনালোকে ওপৰৰ পৰা চালে দেখিব নচলে চলে এনেকৈ, কিন্তু ইয়াৰ ওপৰত কিছুমান মানে কাম আছে যিবিলাক নেকি আমাৰ ৰেভিনিউ কালেকশ্যনৰ কথা আহে। এতিয়া যদি তাৰ পৰা যদি আমি গাড়ীখন দিয়াৰ পাছত যদি ৰেভিনিউ কালেকশ্যন নহয়, তেতিয়াতো আমি আমাৰ ফাণ্ডৰ পৰা দিবৰ অসুবিধা হয়। এইবিলাক কিছুমান টেকনিকেল কথা আছে যিবিলাক মানে সকলোৰে আগত পোৱাৰ সম্ভৱ নহয় আৰু। গতিকে যিটো বাছ চলা নাই সেইটো আমাৰ ডিপাৰ্টমেণ্টৰ নহয়। যোৱা 30 তাৰিখত আমাৰ ইয়াত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম হৈছিল দেওপানী সমষ্টিত, আৰু তাত ৰাইজে এটা অভিযোগ কৰিছিল। অভিযোগ মানে এটা অভাৱ আছিল যে ইয়াত মানে কমিউনিকেশ্যন ইমান ঠিক নহয়। সেইকাৰণে CM ছাৰে সেই গোটেই কথাটো বুজি লৈ ট্ৰেন্সপৰ্টেশ্যন ডিপাৰ্টমেণ্টক এটা মানে তেখেতে এডভাইচ দিলে যে অতি সোনকালে তাত ৰাইজৰ সুবিধাৰ কাৰণে এখন গাড়ী দিব লাগে আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা, আমাৰ ট্ৰেন্সপৰ্টেশ্যন ডিপাৰ্টমেণ্টৰ পৰা।